Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই আহিছো শিলঙৰ ডাউকিলৈ আৰু এতিয়া বৰ্তমান আমি ৰাস্তাত আছো আৰু আপোনালোকে চাওক মোৰ পিছফালে এটো ভিউ দেখিছেনে ইমান ধুনিয়া আৰু এইখন আছে আমাৰ গাড়ী এখন গাড়ীতে আমি আহিছো এতিয়া আমি অকমান ৰাস্তাত ৰৈছো মই আপোনালোকক ভিউটো দেখুৱাবৰ কাৰণে ইয়া চাওক মোৰ পিছফালে ইমান ধুনিয়া হিনি পাহাৰ আছে সঁচাকৈ ইমান ধুনিয়া ভিউ চাওক চাৰিওফালে মাত্ৰ পাহাৰ আৰু চাৰিওফালে মাত্ৰ সেউজীয়া সঁচাকৈ দেখিবলৈ বহুত ধুনিয়া লাগিছে এয়া চাওক এয়া বৰ্তমান আমি এটা ডাউকি ৰিভাৰ পালেহি এয়া মোৰ পিছফালে এখন ডাউকি ৰিভাৰ এইখনেই হৈছে ডাউকি ৰিভাৰ আৰু এয়া তলত এইখিনি মানুহ ৰৈ আছে এই সকলোখিনি মানুহ নাৱত উঠিবৰ কাৰণে ৰৈ আছে আৰু তলতে এয়া নাও আছে আৰু এয়া নাওতে সকলো মানুহে ডাউকি ৰিভাৰ ঘূৰি চাব পাৰে আৰু মই আপোনালোকক মোৰ ভিডিঅ' দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকিব ডাউকি ৰিভাৰৰ হিটু সাইডে যিখিনি মানুহ আপোনালোকে দেখিছে এই সকলোখিনি বাংলাদেশৰ মানুহ হয় আৰু হিটু সাইড সম্পূৰ্ণ বাংলাদেশ পৰে মই আপোনালোকক জুম কৰি দেখুৱাইছো চাব যেহেতু এটোই আমাৰ বৰ্ডাৰ হয় গতিকে ইপাৰে আমাৰ জাতীয় পতাকা লগাই থোৱা আছে আপোনালোকে ইমান ভিডিঅ'ত ভালকে দেখা নাপাব বহুত সৰু সৰু দেখিছে ইয়াৰ পৰা ইয়াৰ পানীখিনি সম্পূৰ্ণ ঠাণ্ডা হয় আৰু একেবাৰে বৰফৰ নিচিনা চেঁচা আৰু যেহেতু ইয়াৰ মানে পানীবোৰ সম্পূৰ্ণ নীলা ৰঙৰ হয় গতিকে বহুত ধুনীয়া ডাউকি ৰিভাৰখন দেখিবলৈ আৰু লগতে তলত যিখিনি আপুনি শিল আছে গোটেই শিলখিনি সম্পূৰ্ণ জিলিকি থাকে কিন্তু পানীত থাকে কাৰণে বহুত পিছলো হয় গতিকে বহুত সাৱধানে থাকিবলগীয়া হয় এয়া চাওক সকলোৱে এতিয়া নাওত উঠি এয়া ডাউকি ৰিভাৰ ফুৰিবলৈ গৈছে আৰু এতিয়া আমিও যাম আৰু আমি নাওত উঠিম আৰু ডাউকি ৰিভাৰখন ধুনীয়াকৈ ঘূৰিম এয়া বৰ্তমান আমি এতিয়া নাওত উঠি আহি আছো এয়া ডাউকি ৰিভাৰ আৰু এতিয়া আমি এয়া নাওত উঠি বৰ্তমান আহি আছো এয়া মই আৰু মোৰ লগত আছে মা
এয়া চাওক দুইফালে পাহাৰ আৰু তাৰ মাজে মাজে ডাউকি ৰিভাৰ সঁচাকৈয়ে দেখিবলৈ ইমান ধুনীয়া এটা পৰিৱেশ আৰু দুইফালে পাহাৰৰ মাত্ৰ সেউজীয়া গছেৰে ভৰি আছে আৰু লগতে ডাউকি ৰিভাৰখনৰ পানীখিনি সম্পূৰ্ণ নীলা এয়া চাওক সঁচাকৈয়ে ইমান ধুনীয়া পৰিৱেশ এয়া বৰ্তমান আমি এতিয়া পাহাৰৰ মাজে মাজে নৈ এতিয়া আহি আছোঁ নাৱত এয়া দুই চাইডে পাহাৰ আছে আৰু তাৰ মাজত আছে এখন ডাউকি ৰিভাৰ ইফালেদি পানী পৰিছে চোন সেইফালে ক'ৰ পৰা পানী পৰি আছে এয়া বৰ্তমান আমি ইয়াৰ চাইডে চাইডে আহি আছোঁ ইমান ধুনীয়া লাগিছে ন একদম পুৰা ঠাণ্ডা ঠাণ্ডা লাগিছে চাইডেদি আহিলে বহুত ভাল লাগিছে সঁচাকৈ এয়া চাওক চাইডটো পুৰা এইবিলাক তাৰ পৰা ইয়াত পানী পৰি আছে যিহেতু আমি পাহাৰৰ মাজে মাজে পানীত আহি আছোঁ আৰু ইয়াত ডাঙৰকৈ চিঞৰিলে মাতটো খুব ইকো হৈ যায় গতিকে এতিয়া সকলোৱে ডাঙৰ ডাঙৰকৈ চিঞৰিছে ইয়াত আপোনালোকে শুনিছে নিশ্চয় এয়া এইখিনিৰ পৰাই নাওখিনি আকৌ পুনৰ আগৰ স্থানলৈ ঘূৰাই নিয়া হয় কাৰণ ইয়াৰ পৰা আগলৈ যাব নোৱাৰি আৰু যিহেতু এই নদীখন পাহাৰৰ পৰা বৈ আহিছে আৰু আগলৈ য'ত আহি পেলাই নদীখন পৰিছে সেই ঠাইখন বহুত বেছি দ হয় মই আপোনালোকক ভিডিঅ'ত দেখুৱাম চাই থাকিব সঁচাকৈয়ে নাৱত উঠাৰ মজাটোৱে বেলেগ আপুনি য'তেই নুঠক কিয় নাৱত মুঠতে নাৱত উঠাৰ মজাটোৱে বেলেগ আৰু তাতে এতিয়া আমি ডাউকি ৰিভাৰত উঠিছোঁ দুইফালে পাহাৰ তাৰ মাজে মাজে নীলা নীলা পানী সঁচাকৈয়ে মানে বহুত ভাল লাগিছে ৱাও গাইজ আগফালে এইফালে চাওক না ইমান ধুনীয়া লাগিছে একদম এইফালে পাহাৰৰ পৰা ডাউকি ৰিভাৰৰ পৰা বৈ আহিছে পুৰা পানী হুমনি শব্দ শুনিছে লাগিছে একদম পুৰা পাহাৰৰ পৰা পুৰা পানী বৈ আহিছে ইয়া আমাৰ আপোনালোকক দেখাইছে চোৱা 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 সেইফালে চোৱা ইমান ধুনীয়া লাগিছে ৱাও চোৱা না কি ধুনীয়া লাগিছে ধুনীয়া লাগিছে একদম পুৰা হুকে আহিছে পানী কি ধুনীয়া লাগিছে এয়া চাওক এইকণতে আহি ডাউকি ৰিভাৰ পাহাৰৰ পৰা বৈ আহি পৰিছেহি এয়া ইমান ধুনীয়া এটা দেখিবলৈ পৰিৱেশটো বহুত বেছি ধুনীয়া হয়
কিন্তু সেইকণলৈ যিহেতু যাব নোৱাৰি, বহুত বেছি দ হয় আৰু লগতে পানী সোঁত আছে, গতিকে আমি এইকণৰ পৰাই মই আপোনালোকক দেখুৱাইছোঁ। পানীৰ তলত একদম চোৱা এয়া চাওক, ইয়াৰ পানীখিনি ইমানেই চাফা হয়, তলত থকা পাথৰবিলাকো ইমান ধুনীয়াকৈ জিলিকি গৈছে। আৰু এয়া বৰ্তমান আমি এতিয়া উভতি আহিছোঁ। আৰু এয়া চাওক, চাইডে চাইডে এইবিলাক পানী পৰি আছে পাহাৰৰ ওপৰৰ পৰা। সঁচাকৈ বহুত ধুনীয়া দেখিবলৈ চিনেৰীটো। বৰশীও বাইছে। এয়া চাওক, ইয়াতে এইবিলাক মানুহে বৰশীও বাই আছে, কিন্তু মোৰ দেখিয়ে বহুত ভয় লাগি গৈছে, যদি পৰি যায় তেতিয়া কি হ'ব। আপোনালোকো পাৰিলে সময় মিলাই আহিব এবাৰ ডাউকি ৰিভাৰ চাবলৈ। সঁচাকৈ বহুত ধুনীয়া হয় ডাউকি ৰিভাৰ। আপোনালোকে যেতিয়া নিজে আহি দেখিব তেতিয়া গম পাব, সঁচাকৈ বহুত ধুনীয়া হয়। পানী পৰিছে। এইফালে চাওক, এয়া এইফালে নৈ এডোপাৰে এইখিনি দেখিছেনে? এইখিনি হৈছে বাংলাদেশৰ মানে সীমা হয় এইটো, এইকণৰ পৰাই বাংলাদেশ ষ্টাৰ্ট হৈছে, গতিকে এইটো হৈছে বাংলাদেশৰ সীমা। আৰু এইফালে যিমানখিনি মানুহ আছে সিটো চাইডে সেই সকলোখিনি বাংলাদেশৰ মানুহ হয়। মানে ডাউকি ৰিভাৰখনেই দুভাগ কৰি দিছে মাজতে। এইখিনি গোটেইখিনি বাংলাদেশৰ মানুহ হয়, সেইফালে সেইটো গোটেইটো ছাইড বাংলাদেশৰ ছাইড। সাঁতুৰিছে আকৌ। বৰ্তমান আমি নাও কাষ চাপিব হৈছে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ইয়াৰ পৰা মই আকৌ মাউলিয়াং নং যাম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব।